আপোনালোকৰ ইয়াতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীক সন্মান জনোৱাকে ধৰি ইয়াতে লকডাউনৰ সময়ত আমি সহযোগিতা কৰা, বানপানীৰ সময়ত সহযোগিতা কৰা, আপোনালোকৰ হৰি মন্দিৰসমূহত হোৱা আপোনালোকৰ অনুষ্ঠানসমূহত ভাগৱতেই হওক, ৰাসেই হওক বা আপোনালোকৰ ইয়াতে পতা বিহুতলীসমূহত হওক, আপোনালোকৰ খেলপথাৰখনত ফুটবল খেল পতা বা তাত লোহাৰ গোলপোষ্ট দিয়াকেই হওক, বিভিন্ন সময়ত মই আপোনালোকৰ মাজত সুখে দুখে আছোঁ। কংগ্ৰেছৰ তৰফৰ পৰা আজি আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি কংগ্ৰেছৰ কেণ্ডিডেট আমি ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমাৰ দিয়া হৈছে। আপোনালোকে সকলোৱে সদল বলে আমাৰ ৰঞ্জিত বসুমতাৰীক 17 তাৰিখে হাতৰ চিনত ভোট দি জয়যুক্ত কৰিব। আৰু ইয়াতে আমি সকলোকে জনাইছোঁ, মিডিয়া বন্ধুসকলকো জনাইছোঁ, আমি ছাৰকো জনাইছোঁ, আচলতে এই 31 নং যিটো আমাৰ লালুংপাৰ সমষ্টি একেবাৰে গৈ আপোনাৰ বৰবাৰী পঞ্চায়তলৈকে ইয়াত নিহিত হৈ আছে। বহুত এটা ডাঙৰ এৰিয়া ব্লক হিচাপে ইয়াতে 2টা ব্লক জড়িত হৈ আছে, কঠীয়াতলী ব্লক আৰু বহমপুৰ ব্লক এই সমষ্টিটো জড়িত হৈ আছে। আৰু স্থানীয়ভাৱে আমাৰ লোকসকলে বুজি পাইছে যে বৰবাৰীলৈকে আছে, বৰবাৰী, বামুণী, আপোনাৰ ৰাঙলু অঞ্চল, ঠেংকুচি অঞ্চল, আপোনাৰ গমাৰিয়াতি অঞ্চল, বৰকছাৰী গাঁৱকে আদি কৰি কন্দলি সেই অঞ্চলসমূহ আৰু আহি জুমৰমুৰ অঞ্চল। এইটো এটা ছাৰ আচলতে ভোট চেণ্টাৰ। ইয়াত এটা চেণ্টাৰ আছে, 701টা ভোট আছে আৰু ইয়াত বড়ো আৰু তিৱা সম্প্ৰদায়ৰ অলপ ভোট আছে, অনা তিৱা লোকৰ ভোট ইয়াত বেছিকৈ আছে। এইটো ইয়াতে তেনেকুৱা এটা পৰিৱেশ আছে। গতিকে আপোনালোক আহি ইয়াত সহযোগিতা কৰাৰ কাৰণে অশেষ ধন্যবাদ জনাই আৰু আপোনালোকে সেই দিনটোত হাতৰ চিনত ভোট দি জয়যুক্ত কৰিবৰ বাবে অনুৰোধ ৰাখি মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। এতিয়া আপোনালোকে